হাই বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো মানে আপোনাক খোৱা ভিডিঅ' দিম, কেনেকৈ খাওঁ কি খাওঁ। তাৰমানে আজি বহুত দিনৰ মই তাৰমানে কামৰ পৰা আহিছোঁ আৰু তাৰমানে কামত ৰখাত কাম কৰি আছোঁ, কিবা এটা কাম কৰি আছোঁ আৰু মই এইখিনি পিছত আপোনালোকক মই দেখুৱাম আৰু কি কাম কৰিছোঁ কি নকৰিছোঁ। আজি মোৰ যি ৰিলচ আছে, মোৰ ৰিলচত যি চাইছে আপোনালোকে গম পাইছে মই কি কাম কৰি আছোঁ, চাগে গম পাইছেহি। আৰু উইথ তাৰমানে কামৰ ব্যস্ততাত তাৰমানে থকাৰ কাৰণে তাৰমানে ভিডিঅ' দিব পৰা নাই। আৰু এতিয়া বৰ্তমান আজি অকণমান সময় পাইছোঁ, তাৰমানে ৰাতি তাৰমানে খাচী তাৰমানে পাঠা মাংস অকণ লৈ আহিলোঁ। এই মাংসখিনি কেনেকৈ বনাওঁ কি কৰোঁ তাৰমানে কেনেকৈ খোৱা ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু কেনেকৈ বনাওঁ কি কৰোঁ সেই গোটেইখিনি মই দেখুৱাম। আপোনালোকে কেনেকৈ খাওঁ কি কৰোঁ সেইখিনিও দেখুৱাম, আপোনালোকে চাব ভিডিঅ'টো। আজি কিবা ভুল ভ্ৰান্তি হয় নিজৰ বুলি ক্ষমা কৰি দিব আৰু চাইনিজ গৰম মছলা, এইটো হ'ল আলু চানি এতিয়া মোৱাইছে আৰু এই আপোনাৰ মাংস প্ৰেছাৰ কুকাৰত ভাজি আছে ধুনীয়াকৈ। প্ৰেছাৰ কুকাৰত ধুনীয়াকৈ ভাজি আছে মাংসটো। কেনেকৈ ভাজিছে কি কৰিছে মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। প্ৰেছাৰ কুকাৰত ধুনীয়াকৈ ভাজি আছে আৰু ইয়াত আছে আপোনাৰ জীয়া মছলা আৰু এইটো আপোনাৰ ৰেড চিলি, এইবিধে তীখালাল, এনেকৈ আপোনাৰ মছলা আছে কেইটা। এটা আগতে মই ক'লোৱে আপোনাৰ এইটো চাইনিজ মছলা। হয়নে? অঁ, এয়া আপোনাৰ এইটো পৰা এতিয়া ভাজি লাহে লাহে হৈছে আৰু এতিয়া লাল হৈ গৈছে। তাৰমানে প্ৰথমতে কেঁচা মাংসটো দি পেলাই তাৰমানে হালধি চালধি দি পেলাই আপোনাৰ মছলাবিলাক দিছিলে আৰু এতিয়া চাওক ভাজি আছে ধুনীয়াকৈ। ধুনীয়া কালাৰ আহি গৈছে ন, এটা সুন্দৰ কালাৰ আহিছে। এতিয়া ভাজাটো মই দেখুৱাই দিছোঁ ধুনীয়াকৈ। আপোনালোকে খোৱা সময়ত আকৌ মই দেখুৱাই আছোঁ আপোনাৰ এইকেইটা কালাৰ কি ধুনীয়া কালাৰ হৈছে, একদম সুন্দৰ কালাৰ আছে। তুমি কালাৰটো তুমি দেখিয়ে ক'ব লাগিব মানে ভাল হৈছে নে বেয়া হৈছে। খাই চোৱা নাই, ভাতটো চাওঁ। ভাতটো তাৰমানে এই ভাত আৰু তাৰমানে নেমু অকণ লৈছোঁ আৰু এয়া জলকীয়া, তো কি বুলি জলকীয়াটো আপোনাৰ জলকীয়া আৰু এটা কিবা জলকীয়া নামটো পাহৰি জলকীয়া আৰু পিঁয়াজ আৰু উইথ তাৰমানে আকৌ এইটো আচাৰ জলকীয়া। আৰু এতিয়া মই খাই চাওঁ অকণমান খাই চাওঁ, খাই চালে মই গম পাই যাম দেই। সানি লৈছোঁ, এয়া সানি লৈছোঁ ধুনীয়াকৈ। খাই চাওঁ মই কৃষ্ণ একদম খাই চাওঁ দেই। সুন্দৰ হৈছে ধুনীয়া হয়, মিছা কথা কোৱা নাই, একদম সুন্দৰ হৈছে, ধুনীয়া আছে, খাব ধুনীয়া আছে আৰু ধুনীয়া হৈছে দেই খাবলৈ, একদম ধুনীয়া, একদম সুন্দৰ হৈছে।